কি কৰি আছো বা কি কৰিব বিচাৰো এণ্ড বহুত দৰকাৰ হৈছিল এনেকুৱা এটা প্লেটফৰ্ম বা মিডিয়াম যাৰ জৰিয়তে মই মোৰ ভিজনখিনি ক'ব বিচাৰিছোঁ এজ এ ইউথ মই কি বিচাৰোঁ বা কেনেকুৱা কি কাম কৰিব লাগে বা আমাৰ ইউথ ক'ত ইনস্পায়াৰ্ড হৈ কেনেকুৱা ধৰণৰ কামত লাগি নিজৰ কমিউনিটি ডেভেলপমেণ্ট নিজৰ গাঁওখনৰ ডেভেলপমেণ্ট নিজৰ ডেভেলপমেণ্ট এণ্ড প্লাছ অসমৰ ডেভেলপমেণ্ট কৰিব লাগে তো সেইখিনি কিছুমান কথাতে মানে বা কিছুমান টপিকত আমি কাম কৰিব বিচাৰোঁ এণ্ড মই পঢ়ি আছোঁ গোৱা ইউনিভাৰ্চিটিত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ষ্টাডিজ আৰু ফ্ৰেঞ্চ লিটাৰেচাৰ তো নমস্কাৰ মোৰ সকলো অসমবাসী ৰাইজ তথা মোৰ ইউটিউবৰ যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে সকলোকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আজিৰ মোৰ এই নতুন অনুষ্ঠান তথা মোৰ নতুন অনুষ্ঠানৰ নতুন অতিথি আৰু প্ৰথম অতিথি মোৰ অনুষ্ঠানটোৰ নাম হৈছে পৰিচয় আৰু প্ৰথম অতিথি হিচাপে মোৰ লগত আছে এজন উদীয়মান যুৱক তথা শিৱসাগৰৰ সন্তান ৰাজমাইৰ এখন নামী গুণী টি ষ্টেটৰ ফালে সোমাই থকা এখন গাঁও ক'লেও ভুল নহ'ব তাৰে এজন সুপুত্ৰ তথা তেখেতলোকৰ সুপুত্ৰই এতিয়া গোৱাত অধ্যয়ন কৰি থকাৰ অৱস্থাত অসমক লৈ বহুত ধৰণৰ চিন্তা চৰ্চা কৰি আছে চ' আমি আহিছোঁ তেওঁৰ ওচৰলৈ আপোনালোকৰ আগত দেখাবলৈ কাৰণে তেখেতে কি ধৰণে কেনেকৈ ওমেন এম্পাৱাৰমেণ্ট আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত কেনেকুৱা ধৰণৰ ষ্টেপ ল'ম বুলি ভাবি আছে অসমৰ কাৰণে চ' তাৰে পৰিচয় জানিবলৈ কাৰণে আমি আহিছোঁ পল কাকতিৰ ওচৰত চ' আমাৰ মাজত আছে আজিৰ অতিথি তাতো প্ৰথম অতিথি চ' আমাৰ ফালৰ পৰা তেখেতক শুভেচ্ছা থাকিলে নমস্কাৰ মোৰ নাম শ্ৰী পল কাকতি এণ্ড মই ৱাছিমক বহুত থেংকছ দিব বিচাৰিছোঁ যে তুমি মোক তোমাৰ চেনেললৈ আনিছা তোমাৰ ভিডিঅ'লৈ আনিছা আৰু মই বহুত বেছি গ্লেড আৰু মোৰ বহুত বেছি থেংকফুল যে মই আজি ইয়াত আহিব পাৰিছোঁ এয়া মোৰ কাৰণে বহুত বেছি গৌৰৱৰ কাৰণে যে মই আজি এটা চেনেলত আহি মই ক'ব মানে চান্স এটা পাইছোঁ যে প্লেটফৰ্ম এটা পাইছোঁ যে মই কি কৰি আছোঁ বা কি কৰিব বিচাৰোঁ এণ্ড বহুত দৰকাৰ হৈছিল এনেকুৱা এটা প্লেটফৰ্ম বা মিডিয়াম যাৰ জৰিয়তে মই মোৰ ভিজনখিনি ক'ব বিচাৰিছোঁ এজ এ ইউথ মই কি বিচাৰোঁ বা কেনেকুৱা কি কাম কৰিব লাগে বা আমাৰ ইউথ ক'ত ইনস্পায়াৰ্ড হৈ কেনেকুৱা ধৰণৰ কামত লাগি নিজৰ কমিউনিটি ডেভেলপমেণ্ট নিজৰ গাঁওখনৰ ডেভেলপমেণ্ট নিজৰ ডেভেলপমেণ্ট এণ্ড প্লাছ অসমৰ ডেভেলপমেণ্ট কৰিব লাগে তো সেইখিনি কিছুমান কথাতে মানে বা কিছুমান টপিকত আমি কাম কৰিব বিচাৰোঁ এণ্ড মই পঢ়ি আছোঁ গোৱা ইউনিভাৰ্চিটিত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ষ্টাডিজ আৰু ফ্ৰেঞ্চ লিটাৰেচাৰ তো মই পঢ়াটো লৈ মানে কি মই বহুত বেছি ফ'কাছ আৰু মই বহুত বেছি কেৰিয়াৰ অৰিয়েণ্টেড পঢ়াটো লৈ কিন্তু প্লাছ মই এইটোৱে বিচাৰোঁ যে মই যি পঢ়িছোঁ বা মই বাহিৰত গৈ যিখিনি দেখিছোঁ শিকিছোঁ সেই যিমানখিনি শিকিছোঁ বা মোৰ যিমান জ্ঞানেদি যিমানখিনি জেগা গৈছোঁ যোনখিনি জ্ঞান পাইছোঁ সেই জ্ঞানখিনি আনি মই অসমত যিমানখিনি কৰিব পাৰোঁ মই এটলিষ্ট ট্ৰাই এটা কৰিছোঁ চাওঁ ইন কামিং অফ ডেজ কেনেকুৱা আউটকাম হয় কিমানখিনি কৰিব পাৰোঁ চ' তো তাৰ ওপৰত মই সুধিম তোমাক এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ তোমাৰ লাইফৰ ষ্টাৰ্টিং ক'ৰ পৰা হৈছিলে তোমাৰ জন্ম ক'ত কেতিয়া আৰু তোমাৰ মানে লাইফটো ষ্টাৰ্ট ক'ৰ পৰা আৰম্ভ কৰিছা মানে তুমি লাইফৰ ষ্টাৰ্ট মই ৰাজমাই টি ষ্টেটতে জন্ম হোৱা মই সৰুৰ পৰা টি ষ্টেটৰ পৰাই বিলং কৰোঁ আৰু মই 8খন স্কুল চেঞ্জ কৰিলোঁ মই স্কুল চেঞ্জ কৰা সৰুতে বহুত বেছি উৎপতীয়া আছিলোঁ এণ্ড পঢ়াত মই সৰুৰ পৰা মোৰ মন আছিলে পঢ়াত আৰু পঢ়াটোৱে মানে সদায় প্ৰায়ৰিটি থাকে পঢ়াটোলৈ কিন্তু উৎপাত বহুত বেছি আছিলে বহুত স্কুলৰ পৰা মই এক্সপেলো হৈছোঁ নিজৰ উৎপাতৰ কাৰণে বাট এট দি এণ্ড সেয়াই আছিলে যে কিবা এটা কৰিম বুলি সৰুৰ পৰাই এটা কিবা এটা আছিলে জানানে উইল পাৱাৰ এটা আছিলে বা ইণ্ট্ৰিনচিং পাৱাৰটো আছিলে যে নহয় কিবা এটা কৰিব লাগে বাট ফূৰ্তি চব কৰিলোঁ এনেকুৱা নহয় যে এজ এ ইউথ বা মই এনেকুৱাও নহয় যে এনি টাইম ঘৰৰ ভিতৰতে থাকি পঢ়িব লাগে বা ভেৰি গুড পাৰ্চনো নহয় মানে গম পাইছানে চবফালে মই নেগেটিভিটিটো আছিলোঁ বহুতখিনি সেইটো টাইম এটা আছিলে শিকিছিলোঁ চাগে ডেফিনেটলি থাকিব লাগে সেইটো ভাল কথা থাকিব লাগে মানে তেতিয়াই শিকিব নেগেটিভ বা পজিটিভটো কি নহয় জানো আৰু মই প্ৰিটেণ্ড কৰিব নোৱাৰোঁ যে নহয় মই একদম ভাল মই বহুত বেছি গহীন বা মই তেনেকুৱা নহয় মই যি হয় মানে মই নিজৰ ৰিয়েলটো মই তেনেকৈ ভাল পাওঁ নিজকে এণ্ড এট দি এণ্ড কি তাৰপিছত মই তোমাৰ পঢ়িলোঁ বহুতকেইখন বেলেগ কলেজত বা বহুতকেইখন স্কুলত গ'লোঁ তাৰপিছত গোৱা ইউনিভাৰ্চিটি গ'লোঁ গোৱা ইউনিভাৰ্চিটি যোৱাৰ পিছতে চব বস্তু ট্ৰেকলৈ আহিলে তাত গ'লোঁ দেখিলোঁ যে ষ্টাৰ্টিং মোৰ চানিৰজৰ পৰা ষ্টাৰ্ট হ'ল চানিৰজ স্কুলৰ পৰা আৰু এণ্ডিঙো আহি চানিৰজতে হ'ল ঘূৰি পকি তাৰ মাজত বহুত কেইখন 8খন স্কুল তাৰ মাজত সোমালে মানে তুমি মানে তোমাৰ বাৰ্থ প্লেচটো এৰিব নোৱাৰা মানে নাই এইটো ডেষ্টিনি আৰু মই এৰিব নিবিচাৰোঁ আৰু আহি ঘূৰাই পকাই ইয়ালৈকে আনিলে তোমাৰ বাৰ্থ প্লেচে তোমাক আকৌ উভতাই মাতি দিয়ে মানে তই গুচি নাযাবি আকৌ মোৰ ওচৰলৈ তাকেই আৰু বাকী তাৰপিছত গোৱা ইউনিভাৰ্চিটি গ'লোঁ তাৰপিছত গোৱা ইউনিভাৰ্চিটিত বহুতখিনি
তাৰপিছত মোৰ জাৰ্ণি ক'পা ষ্টাৰ্ট হৈছে মানে য'ত ক'ব পাৰোঁ যে ভাল ট্ৰেকটো মোৰ ষ্টাৰ্ট হৈছে সেয়া আছিলে তোমাৰ গোৱা ইউনিভাৰ্চিটিৰ পৰা ইউনিভাৰ্চিটি চেপ্টাৰটো মই সুধিম হয় তোমাৰ এইচএছ কেতিয়া মানে এইচএছ তুমি এইচএছএলচি দিলা চ' এইচএছ ক'ৰপৰা তুমি দিছিলা মই এইচএছ তোমাৰ মই মেট্ৰিক দিছিলোঁ তোমাৰ চানিৰজৰ পৰা তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী দিলোঁ তোমাৰ মই প্ৰথম আৰ ডি জুনিয়ৰ কলেজ গ'লোঁ তাত বহুত বেছি উৎপাত কৰাৰ কাৰণে এক্সপেল হ'লোঁ তাৰপিছত আহিলোঁ ইয়াত চি বি ৰামান বুলি এখন একাডেমি আছে আৰু তাৰপৰা আহি মেলি তাৰপিছত মই তাৰপৰা ক্লাছ 12ৰ এক্সামটো দিলোঁ 12 হয় চ' তাৰপাছত তুমি গোৱা গুচি গ'লা তাৰপিছত গোৱা গ'লোঁ তাৰপিছত গোৱা যোৱাৰ পিছত আৰু গোটেইখিনি বস্তু কিন্তু মোৰ সদায় এটাই থাকে প্ৰায়টো পঢ়াটো ঠিক আছে মই পঢ়াটোলৈ বেছি ফ'কাছ হয় আৰু তাত গ'লোঁ পঢ়িলোঁ তাৰপিছত তাত পঢ়িও আছোঁ আজিৰ দিনলৈকে আৰু মানে কি চেমিনাৰবিলাক থাকে কনফাৰেঞ্চেছবিলাক থাকে ডিবেটবিলাক থাকে ৱৰ্কশ্বপ থাকে বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল কনফাৰেঞ্চবিলাক থাকে মানুহ আহে তাৰপিছত স্পীচ দিয়ে তাৰপিছত তেওঁলোকে তাৰ লগত মানে কি তেওঁলোকৰ এটা টক থাকে তাৰপিছত সেই টকবিলাক এটেণ্ড কৰোঁ তাৰপিছত এটেণ্ড কৰি শিকোঁ যে ষ্টুডেণ্ট তাত বহুত জেগা পৰা আহে যে গোৱালৈ বা নৰ্থৰ পৰা আহে আমাৰ চাউথৰ পৰা আহে ইষ্টৰ পৰা আহে ৱেষ্টৰ পৰা আহে প্লাছ বেলেগ কাণ্ট্ৰিজৰ পৰা ষ্টুডেণ্ট আহে তো চবৰ বেলেগ বেলেগ ডিফাৰেণ্ট ভিউজ বেলেগৰ জেগাত বেলেগ কালচাৰ তাৰপিছত বেলেগ তেহেঁতৰ নিজৰ এথনিচিটি আছে তো চবৰে নিজৰ মানে ছ'চিয়েল কাষ্টমবিলাক আছে বা নিজৰ যোনবিলাক ৰিচুৱেলবিলাক থাকে তো বহুত ডিফাৰেণ্ট বস্তু বহুত ডিফাৰেণ্ট ভিউজ বহুত ডিফাৰেণ্ট পাৰ্চপেক্টিভ চবৰ বেলেগ ডিফাৰেণ্ট অপিনিয়ন চব শুনিলোঁ মেলিলোঁ দেখিলোঁ তাৰপিছত তেতিয়া মাথাত এটাই খেলাইছিলে বা মোক আগতেও লাগিছিলে বাহিৰত গৈহে মই অসমখনৰ ভেলু বেছি গম পালোঁ তুমি যদি ইয়াত থাকা ন তুমি ইয়াত থাকি তুমি অসমৰ ভেলুটো গম পোৱাটো অলপ টান সেইটো মোৰ অপিনিয়ন কেলৈ যেতিয়া তুমি ইয়াত থাকিলে গম পাবা যে আমাৰ অসমে কি কৰি আছে কি নাই কাৰণ দেখিবা যে আমাৰ অসমখন আপগ্ৰেড নাই হোৱা বা কিবা বহুতখিনি তেনেকুৱা আহি যায় ন বা বহুতখিনি মিডিয়াই বা বহুত মিডিয়ামে দেখায় ঠিক আছে কিন্তু যেতিয়া তুমি বাহিৰলৈ যাবা ন তুমি গম পাবা যে আৱাৰ আছাম ইজ এ গল্ডেন আছাম কি নাই তুমি কোৱা নিমখৰ বাদ্যটো চবেই আছে তাৰপিছত ইমানখিনি থকাৰ পিছতো যে আমাৰ ইয়াত তোমাৰ পভাৰ্টি কিয় আছে বা পভাৰ্টি ৰেচিঅ' কিয় বেছি আছে বা মানুহে কিয় কষ্ট পাইছে বা ষ্টিল আমাৰ ফাৰ্মাৰ্ছবিলাক সেই বিল' প্ৰফিট মাৰ্জিনতে কিয় আছে তো সেইবিলাক কথা ভাবিলোঁ বাট তেতিয়া এটা কথাই গম পালোঁ যে লেক অফ নলেজ এণ্ড লেক অফ টেকন'লজি মই গম পালোঁ যে লেক অফ নলেজ এণ্ড লেক অফ টেকন'লজিৰ কাৰণে বহুতে মিডিয়েটাৰ কোম্পানীৰ মাজত আহি তেওঁলোকৰ প্ৰফিটটোলৈ গুচি গ'ল দেন আই ডিচাইডেড তাৰপিছত এই টপিকত এই ৰিচাৰ্চত বেছি ফ'কাছ কৰিলোঁ মেলিলোঁ মেইল লিখিলোঁ ৰিচাৰ্চ পেপাৰ লিখিলোঁ নিজৰ ডিপাৰ্টমেণ্টলৈ পঠিয়ালোঁ তাৰপিছত মই বাহিৰৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনলৈ পঠিয়ালোঁ তাৰপিছত তেওঁলোকক মেইল কৰিলোঁ এদিন তেওঁলোকে মোৰ মেইলটো ভাল পালে তাৰপিছত তেওঁলোকে মোক লগত কথা পাতিলে মোৰ লগত তেওঁলোকে কোঅৰ্ডিনেট কৰিলে এণ্ড কমিউনিকেট কৰিলে দেন তেওঁলোকৰ লগত মই কথা পাতিলোঁ মিলিলোঁ মই অসমৰ গোটেই বস্তুখিনি তেওঁলোকক বুজালোঁ কি আছে কি নাই ক'ত কি আছে কিমান ৰিচ'ৰ্চেছ আছে কিমান ৱেল্থ হয় ৰিচ'ৰ্চেছখিনি আমাৰ ইউথৰ কাৰণে এণ্ড কিমান পাৰ্চেণ্ট ইউথ মাইগ্ৰেট হৈ গুচি গ'ল তো সেই গোটেইখিনি বস্তু আমি ক'লোঁ যে ইজ ওৱান অফ দি বেষ্ট হাব ফৰ দি টুৰিজিম কাৰণ টুৰিজিমৰ কাৰণে এটা বেষ্ট হাব আৰু টুৰিজিমত অকল এইটোৱে নহয় যে তুমি অকল গৈছা ফুৰিছা খাইছা বা বিচ বা পাৰ্টি লাইফ নহয় টুৰিজিমত তোমাৰ কালচাৰেল টুৰিজিম থাকে নেচাৰেল টুৰিজিম থাকে এডভেঞ্চাৰাছ টুৰিজিম থাকে ৱাইল্ড লাইফ টুৰিজিম থাকে গোটেই টুৰিজিমবিলাক আমাৰ ইয়াত আছে আজি তুমি যদি গোৱাখন যদি চোৱা গোৱাখনততো সাগৰ আছে আৰু বিচ আছে গোৱাখন সৰু কিন্তু টুৰিজিমত কিয় লাইক নাম্বাৰ 1 এণ্ড নাম্বাৰ 2 থাকে জাষ্ট বিকজ তেওঁলোকৰ হস্পিটেলিটি গম পালা জাষ্ট বিকজ অফ তেওঁলোকৰ হস্পিটেলিটি আৰু তেওঁলোকে একচেপ্ট কৰিছে যে ৱেষ্টাৰ্ণিজিমটো একচেপ্ট কৰিছে তেওঁলোকে মডাৰ্ণিজিমটো একচেপ্ট কৰিছে যে নহয় যে বস্তুটো ৰিভলিউশ্যন হৈছে আমি এইটো একচেপ্ট কৰিব লাগে চেঞ্জেছ আহিছে আৰু সেই বস্তুখিনি তেওঁলোকে একচেপ্ট কৰাৰ কাৰণে ওৱান অফ দি বেষ্ট হস্পিটেলিটি ইন আৱাৰ নেশ্যন গোৱা ইজ ৱেল নন ফৰ ডেট তো সেইখিনি বস্তু একচেপ্ট কৰাৰ পিছত তো গোৱাখন আজি সেই দুটা বস্তুতে চলি আছে চ' তুমি এতিয়া গোৱাত পঢ়ি আছা হয় চ' তুমি তোমাৰ মই অলৰেডি তোমাক ষ্টাডি কৰিছোঁ ঠিক আছে তো ষ্টাডি কৰি পাইছোঁ যে তুমি ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰু ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰি আছা চ' তুমি গোৱাত থাকি আমাৰ অসমৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তুবিলাক মানে তুমি কৰিব বিচাৰিছা যাতে আমাৰ অসমখন যাতে আগবাঢ়ি যাওক গোৱাত থাকি ৰাইট গোৱাত থাকি হয় মই গোৱাত থাকিও ভাবোঁ এণ্ড প্লাছ মই অকল গোৱাখনলৈকে মই সীমিত নহয় মই ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ কথাও ভাবোঁ ঠিক আছে যে গোৱাত থাকিতো প্ৰথম কি যে গোৱাখন যেতিয়া তাত চবচে বেছি ইণ্টাৰনেশ্যনেল টুৰিষ্ট আমাৰ গোৱাত হয়
নহয় জানো তো মই কি বিচাৰোঁ যদি আমি যদি আমাৰ কালচাৰটো যদি ভালছে পৰ্ট্ৰে বা ডেপিক কৰিব পাৰোঁ গোৱাত এখন ছ'চাইটি আছে আছাম ছ'চাইটি অফ গোৱা আৰু সেই ছ'চাইটিখন একচুৱেলি মই গৈ তাত মানে মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ চব অসমীয়াক লৈ মেলি ভাল কথা আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে তোমালৈ সেইটো যাতে আৰু আগবাঢ়ি যায় আৰু মই ছ'চাইটিখনৰ মই চেয়াৰমেন আৰু মই প্ৰেচিডেণ্ট হয় আৰু গোৱাত এখন ছ'চাইটি হোৱা কিয় বেছি ইম্পৰ্টেণ্ট আছিলে কাৰণ তাত আমাৰ বহুত বেছি মানুহে কাম কৰি আছে গোৱাত তো তেওঁলোককো ছিকিউৰ থোৱা আৰু তেওঁলোককো ভালকৈ এটা প্লেটফৰ্ম দিয়া এণ্ড প্লাছ সেই ছ'চাইটিখনৰ পৰাই আৰু মোৰ নিজৰ ৰিচাৰ্চ আৰু এডুকেশ্যনৰ থ্ৰু পাই আমি টুৰিষ্টবিলাকক গৈ এক্সপ্লেইন কৰোঁ যে নহয় আৰু আমাৰ সিপাৰো এখন আছে গোৱাখন আছে ৱেষ্টত আমি আছোঁ নৰ্থ ইষ্টত পূৰা ইপাৰ সিপাৰ নহয় জানো তো মই তেওঁলোকক কওঁ যে লাইক এনেকুৱা নহয় যে আপোনালোক অকল গোৱাখনেই নহয় নেক্সট টাইম আপোনালোক অসম যাওক তেনেকুৱা নহয় তেওঁলোকক কওঁ যে গোৱাৰ পৰা যদি আপোনালোক যদি যাব পাৰে তাত নৰ্থ ইষ্টত এখন আছে অসম বুলি তাত বহুতখিনি বস্তু পায় আমাৰ কালচাৰো বহুত বেছি মানে ৰিচ হয় আমাৰ হেৰিটেজ বহুত বেছি ৰিচ হয় তো তেওঁলোকক দেখাওঁ মেলোঁ এণ্ড সেয়াই প্লেন যে গোৱাত আমাৰ কালচাৰটো ডেপিক কৰোঁ ভালছে যিমান ডেপিক কৰিব পাৰোঁ যিমান মানুহক ভালছে বুজাব পাৰোঁ সিমান টুৰিষ্ট ইণ্টাৰেষ্টেড হ'ব সিমান টুৰিষ্ট তেওঁলোকে তালৈ যাব পাৰিব চ' মই তোমাক সুধিব বিচাৰিছোঁ ইমানখিনি মই গম পালোঁ চ' তুমি গোৱা টুৰিজমৰ বিষয়ে ক'লা হস্পিটেলিটিৰ বিষয়েও ক'লা চ' সিমানখিনিলৈকে মই গম পালোঁ চ' তোমাৰ মই সুধিব বিচাৰিছোঁ তোমাৰ মটিভটো কি আচলতে আমাৰ মানে তুমি কি কৰিব বিচাৰিছা মানে আৰু তুমি ডুবাই গৈছিলা চ' তাত তুমি কেনেকুৱা ধৰণৰ মানে প্ৰেজেণ্টেশ্যন কৰিছিলা চ' তুমি তাৰপিছত ৰিচেণ্টলি তুমি আমাৰ শিৱসাগৰ আহিলা চ' শিৱসাগৰত আহি তুমি শিৱসাগৰত কেইটামান কাম কৰিলা মই গম পাইছোঁ চ' তুমি মায়াং গৈছিলা চ' মায়াঙত তুমি তাত কি ছেট আপ কৰিবলৈ মানে বিচাৰিছা চ' তাৰ ওপৰতে কিছুমান কথা এডিএম চোৱা এইটো বস্তু এটা প্ৰজেক্ট হয় ঠিক আছে প্ৰজেক্টটো কি ইয়াত চব বস্তু আহি যায় অসমখনলৈ মই কি কৰিব বিচাৰিছোঁ অসমখনলৈ মোৰ এটাই সপোন যে অসমৰ যোনখিনি প্ৰডাক্ট হয় যোনখিনি ইণ্টাৰনেশ্যনেল মাৰ্কেটলৈ গৈছে তাৰ ৰিয়েল ভেলিউটো আমাৰ ফাৰ্মাৰে পাওক তেওঁলোকৰ প্ৰফিট মাৰ্জিনটো মই ৰেইজ কৰিব বিচাৰিছোঁ ঠিক জানানে তেওঁলোকৰ যোনটো প্ৰফিট মাৰ্জিনটো যেতিয়া বাঢ়িব ন কেতিয়া বাঢ়িব যেতিয়া মিডিয়াৰ কোম্পানীখিনি আঁতৰি যাব তেতিয়াতো আমাৰ ইয়াৰ প্ৰডাক্টখিনি বহুত ফাইনেষ্ট প্ৰডাক্ট বহুত প্ৰডাক্ট আৰু বহুত বেছি এক্সপেঞ্চিভ এণ্ড বহুত বেছি ডিমাণ্ড আছে বাট আমাৰ ইয়াত পেকেজিংটো মানে সেই লেভেললৈকে নহয় জানানে পেকেজিংটো সেই ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ কাৰণে নহয় কাৰণে মিডিয়েটাৰ কোম্পানী আহি সেই পেকেজিংটো যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত লেভেলত বনাই দিব পাৰে ন সেইকাৰণে তেওঁলোকৰ পৰা বস্তুটো বহুত কমত ল'লে তুমি ভাবিব নোৱাৰা যেতিয়া মই এখন গাঁও গৈছিলোঁ তাত মাছৰ গাঁও তাত ৰিচাৰ্চ চলি আছিলে মাছটো জানিব পাৰিম নেকি গাঁওখন ক'ৰ গাঁওখন দিহিংকলঘৰ গাঁও য'ত মোৰ প্ৰজেক্ট চলি আছে এণ্ড বহুত ধুনীয়া গাঁও আৰু বহুতে নামো নাই শুনা চাগে বা বহুতে দেখিছেও চাগে কিন্তু বহুত এক্সট্ৰিম ৰিম'ট প্লেচত আছে বহুত ধুনীয়া গাঁও হয় তাত আমাৰ ডিফাৰেণ্ট ট্ৰাইবছ আছে তাত বহুত ৰিচোৰ্চেছ এভেইলেবল আছে বহুত ৰিচোৰ্চেছ আছে তাত তো সেইখিনিয়ে কথা যিমানখিনি ৰিচোৰ্চেছ আছে ন মই বিচাৰোঁ যে আমাৰ ইউথখিনি নিজৰ গাঁৱত থাকি ৰিচোৰ্চেছখিনিতে তেওঁলোকে লাগক এতিয়া চোৱা আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট আছে ঠিক আছে বহুত ক্ষেত্ৰত আমাৰ ড্ৰপ আউট ষ্টুডেণ্ট তোমাৰ স্কুল এৰিবলগীয়া হৈছে কাৰোবাৰ ফ্লাডৰ কাৰণে স্কুল এৰিছে কাৰোবাৰ ঘৰৰ প্ৰব্লেমৰ কাৰণে স্কুল এৰিছে কাৰোবাৰ যদি লেডিজৰ প্ৰব্লেম আছে লাইক তোমাৰ মেনষ্ট্ৰুৱেশ্যনৰ প্ৰব্লেম আছে য'ত তেওঁলোকে প্ৰপাৰ চেনিটেৰী পেডটো পোৱা নাই য'ত তুমি যদি ভাবা তেওঁলোকে বহুত মানে লাইক মানে আনহাইজিন বস্তু ইউজ কৰিবলগীয়া হৈছে তো এইবিলাক বস্তুৰ ওপৰত আমি ফ'কাছ কৰিছোঁ যে কেনেকৈ কি কৰিব পাৰোঁ চেঞ্জেছ আনিব পাৰোঁ তেনেকৈ মই চেনিটেৰী পেডৰ মেচিনৰ কথাও মই মেইল কৰিছোঁ তেওঁলোকক যে সেইটো মেইল পাছ হ'ল এতিয়া সেই তাৰ মেচিন আহিব মেচিন মানে আমাৰ অসমলৈ আহিব চেনিটেৰী পেডটো বনাবলৈ আহিব তেওঁলোকে প্ৰথম বনাই দি দিব আমাৰ ইউথক বনাবলৈ শিকাব আমাৰ ইউথে বনাব আৰু ছেইম বস্তু আমাৰ ইয়াত বিক্ৰী কৰাব আৰু দি দিয়া হ'ব মানে ক'ৰবাত যদি চেনিটেৰী পেড যদি 30 ৰুপিজ ইয়াত এটকাত বিকা হ'ব বুজিলা কাৰণ ৰানিং কষ্ট ওলাব লাগিব ন প্ৰজেক্টৰ জানা তাৰপিছত আমাৰ ইউথে সেই মেচিনটো বনাব শিকি গ'লে তেওঁলোকক ঘানা পঠোৱা হ'ব আফ্ৰিকা পঠোৱা হ'ব বিকজ মই যোনটো ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ পৰা বিলং কৰোঁ ন ইয়াত বহুত ডিফাৰেণ্ট কাণ্ট্ৰিজৰ সিহঁতৰ প্ৰজেক্ট চলিছে টুনিছিয়াত আছে শ্লোভেনিয়াত আছে বছনিয়াত আছে ঘানাত আছে টেনজেনিয়াত আছে ইণ্ডিয়াত আছে বাংলাদেশত আছে চুডানত আছে তো বহুতখিনি কাণ্ট্ৰিজত প্ৰজেক্টবিলাক চলি আছে শ্লোভেনিয়াততো বহুত ধুনীয়া প্ৰজেক্ট চলি আছে তোমাৰ যিটো প্ৰজেক্ট যিটো ইনষ্টিটিউট তুমি নামটো ক'লা ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ ইনস্পিৰেশ্যন ইকনমি অফিচটো আছে শ্লোভেনিয়াত ন হয় চ' তাত মানে তুমি কি হিচাপে আছা তাত এতিয়া বৰ্তমান মই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিম এতিয়া মই ইণ্ডিয়াক লৈ লিড কৰি আছোঁ প্ৰজেক্টখিনি ইণ্ডিয়াত আৰু মই ইণ্ডিয়াৰ গোটেইখিনি চাওঁ এতিয়া এছিয়াৰ কামখিনি চাবলৈ মানে মেইল আহিলে যে এতিয়া ভূটান বাংলাদেশ আৰু নেপাললৈ বস্তুটো যাব লাগে ৰিচাৰ্চটো তো ইয়াৰে মই বহুতখিনি তেওঁলোকে পাইছে ষ্টুডেণ্টে পাইছে আৰু মই ইয়াত এখন ছেমিনাৰ অৰ্গেনাইজ কৰিছিলোঁ আমি
তোমাৰ ইণ্টাৰনেশ্যনেল চেমিনাৰ আছিলে ফ্ৰম ওমেন এম্পাৱাৰমেণ্ট ডেভেলপমেণ্ট য'ত মোৰ দেন 400 ওমেন আছিলে তেওঁলোকৰ তোমাৰ প্ৰফেচাৰ্ছ আছিলে ষ্টুডেণ্টছ আছিলে ডেলিগেটছ আছিলে চেমিনাৰখন ক'ত কৰিছে এখন গুৱাহাটীত হৈছিলে আৰু স্পীকাৰ ৰিচেণ্টলি তুমি যে আহিছিলা গুৱাহাটী এইটো লাষ্ট ইয়াৰ কথা আছিলে জুনত তো তেওঁলোকক ইনভাইট কৰা হৈছিলে তো তেওঁলোক আহিছিলে স্পীকাৰ ইণ্টাৰনেশ্যনেল গেষ্ট আহি বুলি তেওঁলোকে ইয়াত তোমাৰ স্পীচ দিছিলে আৰু বহুতখিনি প্ৰজেক্ট ইনষ্টল কৰিবলৈ কৈ গৈছিলে বহুতখিনি প্ৰজেক্ট ইনষ্টল কৰিছে তেওঁলোকে আৰু তোমাৰ ডুবাই কনফাৰেঞ্চৰ কাৰণে ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্টেটিভ মানে চিলেক্ট হৈছিলে ডেলিগেট মাত্ৰ 2জন এজন মই এজ এ ষ্টুডেণ্ট আৰু এজন হৈছিলে তোমাৰ প্ৰফেচাৰ তেওঁ হৈছিলে মুম্বাইৰ পৰা তেওঁ প্ৰফেচাৰজন তেওঁ গৈছিলে আৰু তাত মোৰ দেন 50 কাণ্ট্ৰিজৰ ডেলিগেটছ আহিছিলে আৰু সেই গোটেই কনফাৰেঞ্চখনত অকল ময়ে যি ষ্টুডেণ্ট বাকী সকলোবিলাক ডক্টৰেট আৰু প্ৰফেচাৰ তো আমি তাত চবেই বেলেগ ভাগ্য পোৱাটো বেলেগ এটা কথা আৰু আনএক্সপেক্টেড বেলেগ এটা কথা কেতিয়াও ভবা নাছিলোঁ যে তেনেকৈ এখন দেশত যাম বুলি আৰু টু বি ভেৰি অনেষ্ট মোৰ গোটেই খৰচা পাতি মই কেতিয়াও মই এফৰ্ড কৰা নাছিলোঁ চব তেওঁলোকে এফৰ্ড কৰিছিলে আৰু এইটো মই বহুত বেছি লাইক বাই দি ব্লেছ অফ গড আৰু তাকে মই আজিও মোৰ কাৰণে সপোন নিচিনা আছিলে যে মই গৈ মেলি আহিলোঁ ডুবাই আবুধাবি আৰু বাহৰেইন এই 3খন জেগা আছিলে গৈ মেলি আহিলোঁ আৰু তাকে মই আজিও সেই দিনবিলাক মনত পেলাওঁ যে আৰু এই বস্তুটো মোক বহুত বেছি মটিভেট কৰিছে যে আৰু যাওঁ এই বছৰ ইটালী যোৱা কথা আছিলে ফ্ৰান্স যোৱা কথা আছিলে কিন্তু জাষ্ট বিকজ অফ COVID-19 এবাৰ কেঞ্চেল হৈছে তো তাতেও যাওঁতে মই অসমখনকে ৰিপ্ৰেজেণ্ট কৰিছোঁ মোৰ টপিক আছিলে ফ্ৰম মিনিমাল ৰিচৰ্চেছ টু ছ'চিঅ' ইকনমিক ডেভেলপমেণ্ট ঠিক আছে তো তাতে গোটেই বস্তুখিনি আহিছিলে আৰু এইটো এটা এনেকুৱা বস্তু হয় ন তুমি যদি বস্তুখিনি যদি ভাল ট্ৰেকত যদি দিয়া ন চব আহি যায় ফিচাৰী আহি যাব টুৰিজিম আহি যাব তোমাৰ হেণ্ডলুম আহি যাব তোমাৰ বহুতখিনি বস্তু আছে আমাৰ চিল্কটো লাইক মুগা চিল্কটো তুমি জানা গল্ডেন চিল্ক বুলি জানে আৰু তুমি যদি চাব যোৱা চবতছে বেছি মানে বহুত বেছি ডিমাণ্ড আছে এতিয়া আমাৰ যোনটো চাচি গছ বা অগৰু গোটেই গাল্ফৰ মাৰ্কেটখনটো সেই চাচি গছটোৱে আমাৰ লৈ আছে অগৰু কাঠ তাৰ যোনটো অইলটো বা তোলা হিচাপে যায় তো বহুত বেছি ডিমাণ্ড যদি মানুহে যদি কয় যে অসমখন মানুহে চিনি নাপায় বুলি ক'ব গ'লে এইটো অলপ মানে ৱেird হয় ভুল হ'ব অসমখন চিনি পায় অসমখন গাল্ফত আজি যদি তুমি যদি গাল্ফ কাণ্ট্ৰিজত চোৱা অসমখন বহুত বেছি ফেমাছ ঠিক আছে ইউৰোপত অসমৰ চাহ যায় ঠিক আছে তোমাৰ অসমৰ যেতিয়া লণ্ডনৰ যেতিয়া প্ৰিন্সেছ আহিছিলে প্ৰিন্স এণ্ড প্ৰিন্সেছ ইয়ালে তো অসমখন মানুহে চিনি পায় ডেফিনেটলি চিনি পায় অসমখনত টুৰিজিম বা টুৰিষ্ট নহা কথা এটাই যে কিছুমান মানে তোমাৰ ৰিউমাৰ্ছ আছিলে বা আমাৰ অৰ্থডক্স ছ'চাইটিৰ কাৰণে বা আমাৰ হস্পিটেলিটিটো আমি আৰু অলপ ইম্প্ৰুভ কৰিব লাগিব বা আমাৰ সেই কেইটামান কাম আছে তাতে বাট অসমখন ৱেল নোন আজিলৈকে মই যিমান ডেলিগেটছ পাইছোঁ বা মই বাহিৰলৈ যিমান গৈছোঁ অসমখনৰ কথা জানে অসমৰ চাহৰ কথা জানে অসমৰ ৱাইল্ড লাইফৰ কথা জানে অসমৰ কালচাৰেলৰ কথা জানে আমাৰ মাজুলীৰ কথা জানে আমাৰ সত্ৰৰ কথা জানে ইয়াত ৰিচাৰ্চাৰ ইয়াত পঢ়িব আহে সত্ৰলৈ আমাৰ মাজুলী সত্ৰলৈ অসমখন চিনি পায় গম পাইছানে খালি অসমখন আৰু অলপ প্ৰমোট কৰি মেলি আৰু আমাৰ আছামে বহুত ভাল কাম কৰি আছে তেওঁলোকে আৰু মইতো ষ্টুডেণ্টহে মোতকৈ বহুত ভাল তেওঁলোক আছে মোতকৈ বহুত মানে ভেটেৰেন মানুহ আছে তুমিওতো আছামখনক ৰিপ্ৰেজেণ্ট কৰি আগুৱাই লৈ যাবলৈ চেষ্টা কৰি আছা মই ট্ৰাই কৰি আছোঁ আৰু মই সেই ট্ৰাই কৰি আছোঁ জানানে মই মানে তুমি ট্ৰাই কৰি আছা হ'লেও মানে তোমাক মই এটা কথা সুধোঁ ইয়াৰ মাজতে অসমত বহুত ল'ৰা ছোৱালী আছে চ' সেই ল'ৰা ছোৱালীখিনিক তুমি যিটো লাইনত গৈ আছা সেই লাইনটোৰ থ্ৰুদি তুমি সিহঁতক কি ইনস্পায়াৰ কৰিব বিচাৰিবা ইনস্পায়াৰ মই এটাই কৰিব বিচাৰিছোঁ প্ৰথম চোৱা আমাৰ ইউথ পাৱাৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু ইউথৰ পাৱাৰটোত মানে কি বহুত বেছি মানে এনাৰ্জি আছে তো পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো পঢ়াটোৰ জৰিয়তে তুমি গোটেই বস্তুখিনি অবজাৰ্ভ কৰিব পাৰিবা যিমান পঢ়িবা বেলেগকো সিমান তুমি জ্ঞানটো দিয়া কাৰণ তুমি যদি আজি ক'ৰবাত যদি পথাৰত যদি তুমি হালখন যদি মাৰা বা তাতিবা ন এইটো তাতছে বেছি তুমি যদি অলপ পঢ়ি শুনি যদি টেকন'লজিটো আনিব পাৰিলা বস্তুটো আৰু বেছি সোনকালে হ'ল প্ৰডাকশ্যন আৰু বেছি হ'ল গম পাইছানে তো এইটো নহয় যে মানুহে অকল পঢ়ি শুনি জবেই কৰিব লাগে পঢ়ি শুনি বহুতখিনি মানে কাম কৰিব পাৰে যেতিয়া পঢ়া শুনাটো একচুৱেলি হয় কি তুমি নলেজ গেইন কৰা নলেজ গেইন কৰিলে তুমি কিবা এটা কৰিব পাৰিবা এণ্ড লিটল নলেজ ইজ ডেঞ্জাৰাছ ফৰ লাইফ সেইটো এটা কথা আছে নহয় জানো তো অল্প বিদ্যা ভয়ংকৰী তো আজিকালি কি হৈছে মানে কি অল্প বিদ্যা মানে ফেচবুক আহিলে হোৱাটছআপ ইউনিভাৰ্চিটি আহিলে বহুতখিনি মানুহে নাভাবি নাজানি বহুতখিনি তেনেকুৱা বহুত ইনচিডেণ্ট হৈছে
তো সেইটোৱে কথা আৰু দ্বিতীয় মই তেওঁলোকক এটাই মেছেজ দিব পাৰিম যে নিজৰ ওপৰত বিলিভ থোৱা কাকো চান্স নিদিবা যে তোমাক কোনোবাই মটিভেট কৰিব লাগে বুলি কাৰণ তুমি নিজে নিজকে মটিভেট কৰিব পাৰিবা আজিকালি মটিভেশ্যনটো এটা তোমাৰ বিজনেছ কোনোবাই আহিছে তোমাক মটিভেট কৰিছে তোমাৰ হাৰ্ডলি 3 দিন থাকিব তাৰপিছত পৰা নেক্সট তাৰ পিছত তুমি বেক টু নৰ্মেল লাইফ তুমি নিজে ৰাতিপুৱা যোৱা তুমি নিজকে মটিভেট কৰা যে কিবা এটা কৰিব লাগে আৰু তোমাক নিজতছে বেছি কোনোৱে বেছি মটিভেট কৰিব নোৱাৰে তোমাক বেলেগে ইনস্পায়াৰ কৰিব পাৰিব তোমাৰ লাইফত কোনোবা ৰোল মডেল থাকিব পাৰিব লাইক মোৰ লাইফত বহুত ৰোল মডেল আছে আৰু মই মানুহক চাওঁ মই তেওঁলোকৰ পৰা ইনস্পায়াৰ হওঁ কিন্তু মই যে সেই মানুহজনে হ'ব লাগিব বুলি নহয় গম পাইছানে মই তেওঁক ফ'ল' কৰোঁ কিন্তু মই তেওঁক কপি নকৰোঁ তো সেইটো ভাল গুণ তোমাৰ হয় এতিয়া মানে এই কথাখিনি ইয়াতে মই শেষ কৰোঁ ইয়াত মানে আৰু দুটামান কথা সুধিম হয় এতিয়া চোৱা এতিয়া সেইটো তোমাৰ পঢ়াৰ ৰিলেটেড নহয় চ' সেইটো হৈছে আমাৰ ক'ভিড-19 হয় ঠিক আছে চ' এতিয়া যিটো সন্ত্ৰাস চলি আছে ক'ভিড-19ক লৈ অৰ্থাৎ কৰোণা ভাইৰাছ চ' সেই কৰোণা ভাইৰাছটোত মানে মানুহ তুমি কৰোণা ভাইৰাছটোৰ বিষয়ে মানুহক কি ক'বা যে মানুহক কেনেকৈ থাকিবলৈ কি কৰিবলৈ চাওক এতিয়া যোনটো তোমাৰ ক'ভিড-19 আহিছে ন এইটো এতিয়া তোমাৰ ইয়াত বহুতখিনি আমি এতিয়া ক্ৰাইচিছ ফেচ কৰিছোঁ ঠিক আছে এইটোতো আমাৰ জেনেৰেশ্যনৰ কাৰণেতো আমি চবতছে ডাঙৰ ক্ৰাইচিছ এটা ফেচ কৰিছোঁ ইয়াৰ আগতে বহুতখিনি আহিছে স্পেনিছ ফ্লু আহিছিলে বা বহুত বেলেগ আহিছিলে তোমাৰ ইবোলা হৈছিলে আফ্ৰিকাৰ ফালে তো এই বস্তুটো মানে কি এইটো বহুত বেছি ডেঞ্জাৰাছ হয় মানুহৰ আৰু মানুহে কনচিকুৱেঞ্চটো গম পোৱাই ভাল আৰু তেওঁলোকে নিজে ছেফ থাকক কাৰণ কেলৈ তেওঁলোকে যদি ছেফ নিজেও নাথাকে নিজেতো প্ৰব্লেম ফেচ কৰিবই তোমাৰ নিজৰ ঘৰৰ মানুহখিনি প্ৰব্লেম ফেচ কৰিব আৰু গোটেই জেগাখিনিও ফেচ কৰিব চ' আমিতো আমাৰ ইনকামৰ কথা আছে ইকনমিকৰ কথা আছে নহয় জানো সেইটো বস্তু মেইনটেইন কৰি ভালছে বস্তুখিনি মেইনটেইন কৰি মেলি চাই চিতি নিজে ছেফ থকাটোৱে ভাল আৰু ক'ভিড-19 চবৰ ডিমেৰিটছ মেৰিটছ থাকে ক'ভিড-19ৰ নেগেটিভটোতো বহুত বেছি আছে এটা পজিটিভ যদি চাব হ'ব ন পৃথিৱীখন ৰিভাইভ হৈছে ঠিক আছে পলিউশ্যন কমিছে যোনটো অ'জন লেয়াৰ যোনটো হ'লটো আছিলে যে এটমছফিয়াৰত সেইটো ফিল আপ হ'ল তো মানুহে বহুতখিনি শিকিছে মানুহে গম পাইছে যে জীৱ জন্তু কোনবিলাক ফেচ কৰিছিলে ইমান দিনত যে কেজত আছিলে সেইখিনি বস্তুৱে এতিয়া গম পাইছে ফিল কৰিছে যে কেনেকৈ থাকে ঘৰৰ মানুহে নিজৰ ঘৰত থাকিছে মিলিছে ফেমিলি বণ্ডিংছ বাঢ়িছে মানুহৰ কাপল বণ্ডিংছবিলাক বাঢ়িছে এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথাটো ক'ভিড-19ত কি আহিলে তোমাৰ ছেল্ফ ছাফিচিয়েণ্ট নেটৱৰ্ক এতিয়া যোনটো আমাৰ প্ৰাইম মিনিষ্টাৰে কৈ গৈছিলে যে লোকেল টু গ্ল'বেল ভোকেল ফৰ লোকেল মই যোনখিনি আমি কাম কৰিছিলোঁ যে সেই ছেইম বস্তুৰে নিজৰ বস্তুখিনি বাহিৰলৈ যাওক আৰু প্ৰফিটটো আমাৰ মানুহখিনিয়ে পাওক আমাৰ ইমানখিনি বস্তু আছে ইয়াত তুমি ভাবিব নোৱাৰাকৈ বস্তু আছে সেই গোটেই বস্তু বাহিৰৰ মানুহখিনি বস্তুখিনি লৈ গৈছে কিন্তু আমাৰ মানুহে গম পোৱা নাই যে বস্তুৰ ভেলু কিমান তো চবতছে বেছি দুখৰ বস্তু সেইটোৱে আমাৰ মানে আমাৰ ৰিচৰ্চেছৰ নিজৰ ভেলুটো গম পোৱা নাই তো মই বিচাৰিছোঁ যে মই ইয়াৰ ওপৰত আৰু ৰিচাৰ্চ কৰোঁ আৰু কষ্ট কৰোঁ আৰু এদিন ছাকচেছফুল হ'ম ডেফিনেটলি যদি ভগৱানে কৰে এণ্ড হাৰ্ড ৱৰ্ক কৰি আছোঁ আৰু মই আমাৰ ইউথক এটাই ক'ব বিচাৰোঁ যে তোমালোকে নিজৰ ৰাস্তাটো চোৱা লাইফটো অকল এইটোৱে নহয় যে তুমি অকল শিৱসাগৰতে যদি থাকি বা আমাৰ অসমতে যদি থাকি বা এনেকৈ যদি লাইফটো পাৰ কৰিম বুলি ভাবিছা নহয় বাহিৰত পঢ়ি আহা কিন্তু কাম অসমৰ কাৰণে কৰা যদি তুমি যদি বাহিৰতো যদি কিবা এটা কৰিছা প্ৰজেক্ট ইনষ্টল আমাৰ অসমৰ কাৰণে কৰা অসমৰ ডেভেলপমেণ্টৰ কাৰণে কৰা যি কৰা অসমৰ কাৰণে কৰা নিজৰ জেগাডোখৰ কাৰণে কৰা আৰু যদি পঢ়ি শুনিও আছা যদি বাহিৰত তাৰপিছতো অসমখনৰ কাৰণে ভাবা কাৰণ আমি আমাৰ অসমখন ইমান ধুনীয়া আমাৰ এখন অসম ইমানখিনি বস্তু থকাৰ পিছত আমিও যদি আমাৰ ইউথ পাৱাৰটো যদি ইউজ কৰি যদি আমিও যদি অলপ গভৰ্ণমেণ্টক যদি অলপ ছাপৰ্ট দি দিওঁ তো ডেফিনেটলি আমি এদিন মানে যোনটো আমাৰ সপোন আমাৰ ভিজন অসমলৈ আমি সেই জেগাত পামগৈ অ'কে চ' এতিয়া কৰোণা ভাইৰাছক লৈ মানুহক তুমি সতৰ্কবাণী কি দিব বিচাৰিছা আৰু এতিয়া তুমি নিশ্চয় শুনিছা তুমিতো টুৰিজিম ছেক্টৰৰ এটা ল'ৰা চ' ময়ো টুৰিজিম ছেক্টৰে হয় চ' সেই ছাইডৰ পৰা মই তোমাক এটা কথাই সুধিম যে তুমি এতিয়া যি দিহিং পাটকাই ঠিক আছে দিহিং পাটকাই লৈ যি তোমাৰ এতিয়া কয়লা খনি হৈ তাত কয়লা পাইছে কোল মাইনিং কৰিছে চ' সেইটো বিষয়ে তুমি কি ক'বা তাত সেইখিনি কৰা ভাল হৈছে নে বেয়া হৈছে আমাৰ অসমৰ কাৰণে আৰু তাত কি কৰিব লাগে আমাৰ অসম চৰকাৰলৈ মই এটাই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে দিহিং পাটকাইখন আপোনালোকে প্লিজ ছেভ কৰক কাৰণ কেলৈ দিহিং পাটকাইখন তোমাৰ এমেজন অফ দি ইষ্ট বুলি জনা যায় তাত আমাৰ বহুত ফ্ল'ৰা এণ্ড ফ'না আছে তো দিহিং পাটকাইখনৰ কাৰণে মানে কি মানুহখিনি বহুত বেছি আৱেগিক আমিও বহুত বেছি আৱেগিক কাৰণ এটা ৱাইল্ড লাইফ যদি সেই বস্তুটো যদি ধ্বংস হৈ যায় এখন জেগাৰ পৰা তো সেই বস্তুটো আমাৰ জিঅ'গ্ৰাফি নাইকিয়াই হৈ যাব মানে দিহিং পাটকাই কি আছিলে পাহৰি যাব ইমান ধুনীয়া লাছ এণ্ড গ্ৰীণ ইমান ধুনীয়া এখন জেগা হয় দিহিং পাটকাই
ইমান ধুনীয়া এখন ফৰেষ্ট হয় তাত ইমানখিনি তাত এনিমেলছ আছে তাত তো সেই বস্তুখিনি বহুত বেছি মানে প্ৰব্লেম ফেচ কৰিব মানে আপকামিং যিখিনি ষ্টুডেণ্ট সিহঁতি পাহৰি যাব প্লাছ টুৰিজিমৰ ছেক্টৰতো বহুতখিনি এফেক্ট কৰিব কোল মাইনিঙৰ কাৰণেতো বহুত জেগা আছে বহুত মানে তোমাৰ অসমখনত কোল মাইনিঙৰ কাৰণে বহুতখিনি জেগা আছে তো তেওঁলোকে চোৱা কোল মাইনিং ইম্পৰ্টেণ্ট হয় তাতো আমাৰ ইকনমিলৈ কথা আছে কিন্তু অল্টাৰনেটিভ আছে বহুত বেলেগ জেগা আছে তেওঁলোকে তালৈ লৈ যাওক কাৰণ দিহিং পাটকাইখন যদি তেনেকৈ কৰে ন তো আমাৰ বহুতৰ মন ভাঙি যাব বহুত এটা হেট্ৰেড আহি যাব কাৰণ চোৱা আমি লাষ্ট কেইটামান বছৰৰ পৰা পাই আছোঁ তোমাৰ কেব এইখিনিৰ পৰা এতিয়া কৰোণা ভাইৰাছ আকৌ দিহিং পাটকাই ট্ৰেজেডিটো মানে আমাৰ মানুহে ল'ব নোৱাৰে আমাৰ বহুতখিনি প্ৰব্লেম আমি ফেচ কৰি আছোঁ কাৰণ কেলে এইবিলাক বস্তু নিগেটিভিটি আনে কাইলৈ আজি পষ্ট আহি আছে তো আমাৰ মনখিনি বেয়া লাগিছে মেলিছে কি হৈ আছে আৰু নেক্সট ক'ভিড-19ৰ ওপৰত এটাই ক'ব বিচাৰোঁ যে তোমালোক যি এইটো এটা ভাল টাইম হয় নিজক চিনি পোৱা নিজৰ স্কিলবিলাকত বেছি প্ৰেক্টিছ কৰা কি কৰিম বুলি ভাবিছা কি নাই আৰু যদি কেনেবাকৈ মোৰ লগত মই যদি পাৰোঁ ময়ো কথা পাতিলে কেনেকৈ আমি একেলগে মিলি কিবা এটা কৰিব পাৰোঁ মইতো এনি টাইম ৰেডি আছোঁ কথা পাতিবলৈ আৰু ময়ো লাইফত ইমান ছাকচেছফুল হোৱা নাই মই গৈহে আছোঁ কৰিবলৈ মই ছাকচেছফুল হ'ম বুলি নহয় মই আমাৰ অসমখন বা কমিউনিটিখন এই যোনখন মোৰ প্ৰথম ভিলেজ আছিলে দিহিং কলঘৰ তাৰ কাৰণে বহুত বেছি সপোন মোৰ আছে মায়ংখন আছে মায়ঙত গৈ আমি কাম কৰিছোঁ তো মায়ংখন তোমাৰ যাদুনগৰী বুলি ফেমাছ কিন্তু টু বি ভেৰি অনেষ্ট মায়ংখন অকল যাদুনগৰীয়ে নহয় হস্পিটেলিটি বহুত বেছি ভাল ৰিচৰ্চেছ আছে বহুত পবিতৰা আছে মায়ঙৰ মানুহ বহুত বেছি ভাল যোনটো যাদুটো আছে এইটো পাৰ্ট অফ দেয়াৰ কালচাৰ এইটো টুৰিজিমৰ কাৰণেও ভাল তেওঁলোকে আহিলে মেলি অলপ গম পাব বা কেনেকুৱা কি হয় আৰু মায়ংখন তুমি চাব গ'লে মোক বহুত মানুহে কণ্টেক্ট কৰে মেলেছিয়াৰ পৰা কণ্টেক্ট কৰে ম্যানমাৰৰ পৰা কণ্টেক্ট কৰে চাউথ ইষ্টৰ পৰা বেছি কণ্টেক্ট কৰে মানুহে কিন্তু মায়ংখন অকল যাদুনগৰী বুলিয়ে নহয় মানুহে মায়ংখন লৈ অলপমান কেইটামান মানে কি অলপ ৰিউমাৰ আছে গম পাইছেনে অলপ ভুল ধাৰণা আছে সেইটো নহয় মায়ংখন বহুত ধুনীয়া তুমি কেতিয়াবা মায়ংখনলৈ যাবা মেলিবা আৰু মায়ঙৰ আমি সেই ৰিচৰ্চেছখিনি লৈ আমি প্ৰজেক্ট কৰিম বুলি ভাবিছোঁ ডেভেলপমেণ্ট কেনেকৈ হয় টুৰিজিমৰ কাৰণেতো মায়ংখন বেষ্ট হয় টুৰিজিম ছেক্টৰৰ কাৰণে ডেফিনেটলি তাত বহুত ধৰণৰ ৰাইচেছ পোৱা যায় বহুত ধৰণৰ তোমাৰ যোনটো তোমাৰ হেৰি আছে ডিফাৰেণ্ট টাইপছ অফ ৰাইচেছ আছে বা তাত পল্ট্ৰি ফাৰ্মছ আছে বা তাত ফিচাৰিজ আছে ফিচাৰি বহুত আছে মায়ঙত তো এইখিনি লৈ মানুহে তাকে মই সেইখিনি লৈ আমি ফ'কাছ কৰিছোঁ যে কিবা এটা বস্তু ইমপ্লিমেণ্ট কৰোঁ কিবা এটা বস্তু ইনষ্টল কৰোঁ প্ৰজেক্ট আৰু তাৰ ওপৰতে বহুতখিনি কাম চলি আছে মায়ঙত বহুত ভাল লিডাৰ্ছো আছে প্ৰফেচাৰ্ছো আছে আৰু তেনেকৈ ৱাটাৰ হাইচিণ্টৰ প্ৰজেক্টৰ কথা আহিলে মায়ঙত য'ত হৈ আছিলে বা কৰিছে মানুহে মায়ঙৰ এতিয়া ৰিচাৰ্চ ফাউণ্ডেশ্যন এটা আহিছে য'ত জাৰ্মানী ইনটেকে তেওঁলোকে মানে এইটো জাৰ্মানীৰ পৰা তেওঁলোকে দায়িত্ব লৈছে মায়ঙত আৰু তোমাৰ এইফালে মিউজিয়াম আছে মায়ঙৰ য'ত তোমাৰ গোটেই মায়ঙৰ কালচাৰটো আছে আৰু মায়ঙত আজিও 12জন ৰজা আছে বহুতে গমেই নাপাই চাগে কিন্তু মায়ঙত আজিও বহুত 12জন ৰজা আছে তাত আৰু মায়ংখন বহুত ধুনীয়া জেগা আৰু আমাৰ অসমখনে বহুত ধুনীয়া জেগা ধুনীয়াটো অকল যে নেচাৰ বিউটিতে আহে নহয় ধুনীয়াটো চবতে আহে কি আছে চাব পৰা অকল বোলে পাহাৰ আৰু নদী থাকিলে বাৰু মানুহ আহি চাব জানো চব বস্তু চাব লাগিব নহয় জানো কালচাৰটো আছে ছ'চাইটিখন আছে ইপাৰ সিপাৰ যাবলৈ মেলিবলৈ আমাৰ অসমতো চব আছে তো মোৰ লাষ্ট মেছেজ মই এটাই ক'ব বিচাৰোঁ যে মই এটাই মেছেজ দিব বিচাৰোঁ যে আমাৰ অসমৰ ইউথক তেওঁলোকে অসমৰ কাৰণে আমি অসমখন চবেই ভাল পাওঁ চবেই বেছি ভাল পাওঁ আৰু দ্বিতীয় আমি কেলৈ বেছি ভাল পাওঁ বেছি এটেচমেণ্টটো কেতিয়াবা আহিলে সৰুৰ পৰাতো পায়ে আছোঁ ন যেতিয়া আমাৰ কিবা এটা হৈ গ'লে আমাৰ প্ৰায়তে কেলৈ হৈছে জানানে আমাৰ এটা টাইমৰ পৰা মেইনলেণ্ডে আমাক যেতিয়া ইগন'ৰ কৰিছিলে ডেফিনেটলি ইগন'ৰ কৰিছিলে কিছুমান ক্ষেত্ৰত আৰু বা মিডিয়াই বহুতখিনি ক্ষেত্ৰত ইগন'ৰ কৰে তো তেতিয়াবা মানে আমাৰ সেই সৰুৰ পৰাই দেখিছোঁ আমাৰ অসমখন কেলৈ পৰ্ট্ৰে কৰা নাছিলে আমাৰ অসমখনৰ কি কমি আছিলে আমি দেখাম এদিন আমাৰ অসমখন হয় কি তো মোৰতো চব ক্ষেত্ৰতে মোৰ গোৱা ইউনিভাৰ্চিটি চব ক্ষেত্ৰতে মোৰ অসম মোৰ আজিলৈ যিমানকেইটা পিপি দিছে চব অসমৰ ৰাইজক লৈ কৰিছোঁ মেলিছোঁ তো সেইটো এটা মানে চেলেঞ্জিং যে আমাৰ অসমখন কিয় আৰু মই গৌৰৱ কৰোঁ অসমখন লৈ মইতো মানুহক ইনচাল্টো কৰি দিওঁ যে মই ডেফিনেটলি কৰি দিওঁ যে আমাৰ অসমখন কি আছে কোনোবা যদি এটা পইণ্ট হয় মই 10টা পইণ্ট হয়তো এতিয়া ক'ত কি কবি অসমখন লৈ গম পালা তো সেয়ে মানুহখিনিয়ে ইউথ তাত আহক মেলক এদিন অসমখন আমাৰ বহুতখিনি অসমৰ হৈও আছে আৰু এদিন অসমে লাইক ইণ্ডিয়াৰ চবতছে 1 নম্বৰ ষ্টেটৰ ভিতৰত অসমখন থাকিব আৰু থাকিবলৈ চব আছে অসমত আৰু এটাই মই ক'ম যে আজি মেছেজ এটাই তোমালোকে যি কৰা লাইফত তোমালোকে যদি যি কৰা নিজৰ ওপৰত বিলিভ থোৱা কোনোৱে তোমাক জাজ কৰিবলৈ কোনো নহয় জাজমেণ্টেল নহবা কোনো কাৰণ চবেই আজি লাইফত কিবা এটা কৰোঁ বুলি আহিছে চবেই আৰু এতিয়া যি টিকটক বা কিবি নহয় জানো তাত টিকটকটো কৰিছে ভাল কথা কৰিছে তাত এটা কষ্ট হয় মানুহৰ টিকটকটো কৰিছে ধুনীয়া আছে নহয় জানো মই নিজে টিকটক নকৰোঁ কিন্তু মই টিকটক চাই ভাল পাওঁ
কাৰণ এইটো এণ্টাৰটেইনমেণ্ট হয় মানে কি ধুনীয়াকৈ টিকটক কৰিছে মেলিছে কোনোবা যদি ফকতীয়াও কৰিছে তাতো মই হেপী ঠিক আছে মোৰ কাৰোলৈ একো হেট্ৰেট নাই তাতো হেপী ইউটিউবত আহিছে বহুত মোৰ ভাল ফ্ৰেণ্ড আছিলে ডিম্পু বৰুৱা তোমাৰ অসমৰ হয় মই নিজে ফেন হয় ডিম্পুৰ মোতছেতো তেওঁ বহুতখিনি আগত আছে আৰু তেওঁ বহুতখিনি কৰিছেও আৰু ডিম্পুলেতো আৰু তেওঁ আমাৰ লাইক ইউথৰ তেওঁ এটা ৰোল মডেল ডিম্পু বৰুৱা তেওঁ ইমান ধুনীয়া ইউটিউব কৰিছে মেলিছে তেওঁ বহুত কেইজন আছে তেনেকৈ তো অসমৰ বহুত কেইজন তেনেকৈ ইউথ আছে তোমালোকে নিজৰ ওপৰত কনফিডেণ্ট উঠোৱা কাকো সেইখন লাইচেঞ্চ কাকো নিদিবা যে তোমাৰ বেলেগৰ কথা তোমাক হাৰ্ট কৰিব পাৰে গম পাইছানে আৰু তোমালোকে যি কৰা নিজৰ ওপৰত বা তোমাক জাজ কৰিবলৈ কোনো নহয় আৰু মই আমাৰ ইউথকো কওঁ যে জাজমেণ্টেল নহ'বা চবতছে ইম্পৰ্টেণ্ট কোনোবাই ভাল টিকটক বনাইছে বুলি তেওঁক বা কোনোবাই বেয়া টিকটক বনাইছে বা কোনোবাই এইটো ট্ৰল কৰা চবতছে বেছি বস্তুটো বেয়া হৈছে আমাৰ তুমি চাবা আজি চবে ট্ৰল কৰিছে কাৰোবাৰ কিবা আহিছে ট্ৰল কৰিছে কিবা আহিছে আমাৰ ছোৱালীখিনিও বহুত বস্তু ফেচ কৰিছে তো সেইখিনি বস্তুৱে যে কাকো তুমি ট্ৰল নকৰিবা তেনেকৈ জাজমেণ্টেল নহ'বা চবকে ছাপৰ্ট কৰা ছাপৰ্ট কৰোঁতে কিনো যায় মৰম কৰি থাকে চবকে আমাৰ তেনেকৈ আমাৰ শিৱসাগৰৰ পৰা কিমান আৰ্টিষ্ট ওলাইছে মিলিছে কিমান ভাল ভাল মডেলছো ওলাইছে তো চবে নিজৰ ক্ষেত্ৰত ভাল কৰি আছে কোনোবাই যদি তোমাক যদি ফ'ল' কৰিছে আহিছে ক'ৰবাত যদি কিছুমান ছ'চিয়েল মিডিয়াত কেতিয়াবা আপলোড কৰি দিয়ে কেইটামান সৰু বোলে মিষ্টেক থাকে একো নাই তাতো কাৰোবাৰতো অপকাৰটো কৰা নাই নহয় জানো তাত ছাপৰ্টে কৰিব লাগে তাত বা অলপমান বুজাইহে দিব লাগে এতিয়া যেনেকৈ এতিয়া তোমাৰ এতিয়া আমাৰ এতিয়া ৰিচেণ্টলি DY বিহুৰাণী এতিয়া গীতিমণি নামটো শুনিছে চাগে হয় তাই এতিয়া টপ 6 লেভেলত আছে বুলি মই শুনা পাইছোঁ ঠিক আছে চ' তাই ইমান ফ্ৰিকুৱেণ্টলি কৈছে মোৰ দেউতাই গাহৰি কাটে কি বিজনেছ এটা কিমান ধুনীয়াকৈ কৈছে ভাল কথা গাহৰি কাটে ভাল গাহৰি কটা মানুহৰ পইচা বহুত তাকে যোনে ঘপককৈ হাঁহি দিলে মই এতিয়া তাত কমেণ্ট কেলৈ দিব নাজানো মেবি চাগে গাহৰি কাটে বুলি হাঁহি দিয়া নাই তাই যেনেকৈ কৈ দিলে সেইটো কাৰণে হাঁহি দিলে তাতো আমাৰ মানুহ জাজমেণ্টেল হৈ গ'ল হয় নাই বস্তুটো মানুহ আমাৰ জাজমেণ্টেল হ'বলৈ বস্তু টাইম লাগে কিন্তু মানুহ কিন্তু ইণ্টেলেকচুৱেল নহয় কিন্তু বুজিব নিবিচাৰে যে তাত চিটুৱেশ্যনটো কি হৈছে আজি যদি মই যদি তাত যদি কওঁ যে তুমি ইমান মোৰ দেউতা বোলে গাহৰি কাটেতো চোৱা গাহৰি কটা মানুহৰ পইচা বহুত কিন্তু দেই তো মানুহ আমিও জানো বা মোক যদি কয় যে তেওঁ গাহৰি কটা মানুহ ভাবিম বা বাপেকৰ বহুত পইচা দেই এটা গাহৰি 20-30 হাজাৰ ওলায় তো যদি গাহৰি কাটেতো পইচা থাকিবই নহয় জানো তো কথাটো এইটো মানে একদম ইম্পালচিভ হৈ জাজমেণ্টেল হ'ব নালাগে মেবি চাগে তাই যোনটো চেন্সত কৰিলে ন সেইটো চেন্সতে মানুহ হাঁহি দিলে চাগে গম পালা ধেমালি কিন্তু মানুহক সদায় মানে তোমাৰ ফালৰ পৰা মানুহক সদায় আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব লাগে হাঁহি দিলে মানে জাজমেণ্টেল নহ'বা ছাপৰ্ট কৰা আৰু যদি ছাপৰ্ট যদি কৰিব পৰা নাই ন ট্ৰল কৰি মানুহক পিছ কৰিব নিদিবা কাৰণ আমাৰ ইউথে বহুত ক্ষেত্ৰত কৰিব বিচাৰিছে নহয় টিকটক হওক নহয় ইউটিউব হওক নহয় ভাল ৰাইডাৰ আছে টিকটক ইউটিউবৰ মাজত বহুত ডাঙৰ যুদ্ধ এখন হৈ এইফালে আমাৰ ডিহিং পাটকা এখনৰ অৱস্থাই বেয়া হৈছে মানে টিকটক ইউটিউব মানে তোমাৰ হিউমেন চাইকলজিৰ কথা আমাৰ ইউথ যেতিয়া আমাৰ ইউথে যেতিয়া কৰিব পৰা নাই বা আনএম্পাৱাৰমেণ্ট বা গম পাইছা না আনএমপ্লয়ড কথা আছে তো যেতিয়া এম্পাৱাৰমেণ্টেই নাই তো তেতিয়া হৈ যায় ঘৰত থাকি ডেছপেৰেট হৈ যায় বা কিবা ভাবি মানে এইটো এটা হিউমেন চাইকলজি এতিয়া একো নাথাকিলে কি কৰোঁ কি নাই এই হিউমেন চাইকলজিৰ লগতে গেম খেলি মেলি মানে মানুহৰ নিজৰ পপুলাৰিটি লৈ আছে TRP লৈ আছে মানুহ ফেমাছ হৈ আছে সেইবিলাকে চ' ওপৰত কাম কৰা ডিচিজন মই কেলৈ লৈছিলোঁ বা কেলৈ ডিচাইড কৰিছিলোঁ ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাৰণ নাৰী সবলীকৰণ ঠিক আছে আমাৰ মহিলাই যেতিয়া মহাত্মা গান্ধী আহিছিলে মহাত্মা গান্ধীয়ে কৈছিলে যে অসমৰ শিপিনীয়ে দেশৰ ভৱিষ্যত নিজৰ হাতেদি মানে গাঁঠিব পাৰে মানে উইভিং গম পাইছানে তেতিয়াই মহাত্মা গান্ধীয়ে কৈছিলে তো তেতিয়াৰ পৰা আজিলৈ কিমান মানে চেঞ্জেছ আহিলে নহয় জানো তেতিয়া আমাৰ শিপিনী তেতিয়াই ইমান ডেভেলপ আছিলে গম পাইছানে তেতিয়া তেওঁলোকে উইভিং কৰিছিলে তো সেই বস্তুটো আমাৰ এটা মাজত ক'ৰবাত মানে গেপ আহি গ'ল বা পিছ পৰি গ'ল আজি সেই বস্তুটো কণ্টিনিউৱাছ যদি তেনেকৈ যদি হৈ থকাহেঁতেন আজি হেণ্ডলুমত বহুতখিনি আমি আগবাঢ়িব পাৰিলোহেঁতেন গম পালানে হেণ্ডলুমত আমাৰ ইকনমিক বহুত বেছি মানে ইকনমিটো বহুত বেছি ষ্ট্ৰং হ'লহেঁতেন আৰু বহুতখিনি ক্ষেত্ৰত আছে তুমি আমাৰ ওমেন এম্পাৱাৰমেণ্ট বা জেণ্ডাৰ ইকুৱালিটি ক'ত দেখিবা যদি অসমৰ কথা কৈছোঁ হা মই তুমি যদি পথাৰত যোৱা ন তাত মহিলাও একেলগে তাহান হেৰি কৰে তাত জেণ্টছো থাকে গম পালা ন তুমি যদি আজি চাহ বাগানত যোৱা তাতো তুমি লেডিজ এণ্ড জেণ্টছ তাতো পাবা তো আমাৰ অসমৰ মহিলা ক'তো পিছ পৰি থকা নাই আৰু যদি বিহু যদি হয় ন তেওঁলোকে একেলগে তালৈ যায় তাৰপৰা তোমাৰ পথাৰলৈ যায় পথাৰৰ পৰা আহি একেলগে খানাও বনায় আৰু এগৰাকী নাৰী বহুত বেছি ষ্ট্ৰং হয় জানানে কাৰণ TBH তোমাৰ কি হ'ল ন তেওঁ যেতিয়া মেনষ্ট্ৰুৱেশ্যনৰ প্ৰব্লেম ঠিক আছে মেনষ্ট্ৰুৱেশ্যনৰ প্ৰব্লেম তেওঁলোক বহুত বেছি এটা মানে কি পেইনত ছাফাৰ কৰে এভৰি মান্থ আহে সেইটো ঠিক আছে দ্বিতীয় কথা যেতিয়া তেওঁলোক যেতিয়া প্ৰেগনেণ্টো থাকে বা 9 মান্থছৰ প্ৰেগনেণ্টৰ বহুতখিনি বস্তু বিয়া
কৰে তেওঁলোক জন্ম হোৱাৰ পৰাই ছ'চাইটিয়ে বহুতখিনি মানে লগাই দিয়ে মানে ৰেষ্ট্ৰিকশ্যন এইটো নহয় সেইটো নহয় এইটো নহয় সেইটো নহয় তাৰ পিছতো যে তেওঁলোক তো মোৰ কাৰণে লাইক এপিটম অফ পাৱাৰ বা কোনোবা যদি মোৰ লাইফত যদি মোৰ মেইন লাইফত যদি মোৰ যদি ৰোল মডেল হয় উমেন তেওঁলোকে ইমান ছাৰ্ভাইভ কৰিব পাৰে বা তেওঁলোকে ইমান বস্তুখিনি তেওঁলোকে ফেচ কৰিছে ষ্ট্ৰাগল কৰিছে মিলিছে তাৰ পিছতো তেওঁলোকে নিজৰ নিজৰ লাইফত আজি ছাকচেছফুল হৈছে আৰু তুমি যদি মেজৰিটিত চোৱা না মেজৰিটিত চাব গ'লে আমাৰ ৱমেনে বেছি প্ৰব্লেম ফেচ কৰিছে পেট্ৰিয়াৰ্কি কথা আছে পেট্ৰিয়াৰ্কিটোৰ কাৰণে বহুতখিনি বস্তু ফেচ কৰিছে তেওঁলোকে এই পেট্ৰিয়াৰ্কিটো আঁতৰিব লাগে জেণ্ডাৰ ইকুৱালিটি আহিব লাগে আজি আমাৰ সমাজত ফাইট মেন এণ্ড ৱমেনৰ মাজত নাই আমি আজি আমাৰ ছ'চাইটিত যদি ফাইট আছে ন পেট্ৰিয়াৰ্কি এণ্ড জেণ্ডাৰ ইকুৱালিটি পেট্ৰিয়াৰ্কিটো নহয় মহিলাও থাকিব পাৰে নহয় জেণ্টছো থাকিব পাৰে কিন্তু বেছিকৈ এতিয়া আমাৰ পেট্ৰিয়াৰ্কিটো হাতত আমাৰ জেণ্টছে লৈছে মতা মানুহে বেছি হাতত লৈ আছে তো সেইটো কাৰণে কি আছে বস্তুখিনি তেওঁলোকে বহুত ডমিনেট কৰিছে সেই ডমিনেটটো হ'ব নালাগে আৰু মই আমাৰ চব ৱমেনকে ক'ব বিচাৰোঁ যে তেওঁলোকে ফাইট কৰক কিবা এটা যদি ভুল হৈছে মিলিছে আৰু তেওঁলোকৰ সময়ত কোনো হ'ব নোৱাৰে আমি নোৱাৰোঁ বিচাৰিছে ক'ব বিচাৰিছে যে মুঠতে জেণ্টছ আৰু ওমেন আৰু জেণ্টছ দুজন সমান জেণ্ডাৰ ইকুৱালিটি আহিব লাগে ইকুৱালিটি হ'ব লাগে ইকুইটি হ'ব লাগে আৰু বহুতখিনি আমি ইণ্টাৰনেশ্যনেল চেমিনাৰ কৰিছিলোঁ ৱমেন এম্পাৱাৰমেণ্টৰ ওপৰত মোৰ প্ৰজালিকা যোনটো অৰ্গেনাইজেশ্যন আছে আমাৰ নৰ্থ ইষ্টত চবতছে ডাঙৰ ৱমেন অৰ্গেনাইজেশ্যন হয় মই তেওঁলোকৰ লগতো মই জড়িত আছোঁ তো তেওঁৰ যোনগৰাকী প্ৰেচিডেণ্ট ৰূপানীয়ক তেওঁ বহুত বেছি ষ্ট্ৰং হয় ঠিক আছে তেওঁ বহুতখিনি কৰি আছে আমোলত তেওঁ বহুত বেছি ভাল আমি একেলগে কাম কৰিছোঁ তো আমি ষ্ট্ৰাগল চবৰ কাৰণে থাকে লাইফত কিন্তু ৰিয়েলিটি এটাই আৰু মই বহুত মানে কি প্ৰাউডলিও ক'ব বিচাৰোঁ যে আৰু যোনটো সঁচা হয় আমাৰ ৱমেনে বেছি ষ্ট্ৰাগল পাইছে ৰাস্তাত কাৰণ ছ'চাইটিৰ ৰেষ্ট্ৰিকশ্যন আহি যায় যে এইটো নকৰিবা সেইটো নকৰিবা এইটো টাইমত তুমি আহিব লাগে মানে মেণ্টেলিও পাইছে ফিজিকেলিও পাইছে ঠিক আছে এইটো নহয় যে আমি ল'ৰাখিনিয়ে নাপাওঁ আমিও পাইছোঁ লাইফত আমিও বহুত ষ্ট্ৰাগল কৰিছোঁ কিন্তু মহিলাখিনিয়ে পোৱাটো ৰিয়েলিটি আৰু মই চবকে ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে চব ল'ৰা মানুহেতো একচেপ্ট কৰক যে আমাৰ ৱমেনে বেছি ফেচ কৰিছে আৰু জেণ্ডাৰ ইকুৱালিটিৰ কাৰণে তোমালোকেও লাগা জেণ্টছক মানে আমাৰ ল'ৰাখিনিক কৈছোঁ যে তোমালোকেও কাম কৰা জেণ্ডাৰ ইকুৱালিটিৰ কাৰণে জেণ্ডাৰ ইকুৱালিটি যিমান হ'ব দেশৰ ভৱিষ্যত সিমান আগবাঢ়িব তেতিয়া এটলিষ্ট পাৱাৰটো একেলগে যাব ন দুটা বস্তু গ্ৰাফটো তোমাৰ চাবা তেতিয়া একেলগে যাব এটা বস্তু এনেকৈ হৈ আছে ন হোৱা নাই যে গম পাইছে যেতিয়া একেলগে যাব ন তেতিয়া বস্তুখিনি বেছি আগবাঢ়িব মানে জেণ্ডাৰ ইকুৱালিটি অকল ৱমেনে ফাইট কৰিলে নহয় ঠিক আছে আমিও ল'ৰা মানুহ বা আমিও যেতিয়া ছাপৰ্ট কৰিম ন আমিও যেতিয়া জেণ্ডাৰ ইকুৱালিটিৰ কাৰণে ফাইট কৰিম ন তেতিয়াহে জেণ্ডাৰ ইকুৱালিটি আহিব আৰু এইটো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ গ'ল হয় জেণ্ডাৰ ইকুৱালিটি তো বস্তুখিনি ছাষ্টেইনেবল হ'ব লাগে ছাষ্টেইনেবল গ'লত মানুহে ফ'কাছ কৰিব লাগে তো মোৰ মেছেজ সেইখিনিয়ে মানুহখিনিৰ কাৰণে থেংক ইউ ৱাছিম চ' ধন্যবাদ সকলোকে আজি মোৰ প্ৰথম এপিছ'ড প্ৰথম অনুষ্ঠান পৰিচয় তো চাই কেনেকুৱা পালে আপোনালোকে ক'ব লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব চেনেলটো আৰু ছাইডত থকা যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব চ' লাষ্টত আমাৰ যিজন আজি প্ৰথম অতিথি তেখেতে দুই এষাৰ কথা ক'ব চ' আপোনালোকে শুনক কি কয় থেংক ইউ ৱাছিম আৰু তোমাৰ চেনেলটোৰ কাৰণে আৰু তোমাৰ এপিছ'ড পৰিচয়ৰ কাৰণে আৰু মই পৰিচয় আজি ফাৰ্ষ্ট এজ এ গেষ্ট আহিছোঁ আৰু তুমি মোক এই প্লেটফৰ্মটো দিয়াৰ কাৰণে মই বহুত বেছি থেংকফুল যে মই এটলিষ্ট মোৰ ভিজনখিনি ক'বলৈ বা কনভে কৰিবলৈ মই মিডিয়াম এটা পালোঁ আৰু মই চবকে ৰিকুৱেষ্ট কৰিছোঁ যে ৱাছিমৰ পেজটো আপোনালোকে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব কাৰণ তেওঁ এটা ট্ৰাই কৰি আছে মই চবকে মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ শিৱসাগৰ আমাৰ অসমৰ সকলোকে যে ৱাছিমৰ চেনেলটো য'ত পৰিচয় বুলি এটা এপিছ'ডো আহিছে আৰু সেই চেনেলটো আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব কাৰণ তেওঁ ধুনীয়া এটা বস্তু এটা তেওঁ কনচেপ্টত লৈ তেওঁ কোনে কোনে কি কৰি আছে বা নিজৰ লাইফত কি ছাকচেছ কৰি আছে সেইখিনি বস্তু তেওঁ জেগাই গৈ তেওঁ বহুত কষ্ট কৰিছে আজি তেওঁ বেলেগৰ ইণ্টাৰভিউ লৈ মেলি এটাই কৰিছে যে বাকীখিনিক তেওঁলোকে তেওঁক কেনেকৈ ইনস্পায়াৰ কৰিছে তো আপোনালোকে তেওঁক ছাপৰ্ট কৰিব আৰু তেওঁৰ ছাপৰ্ট আপোনালোকৰ ছাপৰ্ট পালে তেওঁ আৰুখিনি কষ্ট কৰি যাব পাৰিব আৰু ভাল কাম কৰিব পাৰিব আৰু তেওঁ শিৱসাগৰৰ লগতে অসমৰ তেওঁ নাম তেওঁ উজ্বলাব তেওঁ সেইটোৱে মোৰ মানে ৰিকুৱেষ্ট আৰু মোৰ ৱাছিমৰ কাৰণে মই প্ৰে কৰিছোঁ সেইটোৱে আৰু আপোনালোকৰ ছাপৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁ বহুত এটা ধুনীয়া কনচেপ্টত আহিছে এটা ইউথক তেওঁ এতিয়া ফ'কাছ কৰিছে যে ইউথে কি কৰি আছে কি নাই আৰু ইউথখিনিয়ে বেলেগ ইউথক কেনেকৈ ইনস্পায়াৰ কৰিব লাগে আৰু এনেকুৱা এটা টাইমত হিট এণ্ড নিড অফ দি মমেণ্টত তেওঁ এই ডিচিজনটো লৈছে আৰু ইয়াত কাম কৰিছে তো তাৰ কাৰণে মানে মই তেওঁক আপলোড কৰিছোঁ এপ্ৰিচিয়েট কৰিছোঁ মোৰ ইমানখিনি ৰিকুৱেষ্ট আপোনালোকৰ কাৰণে আৰু থেংক ইউ ৱাছিম থেংকছ এ লট থেংক ইউ